চাৰিওফালে নিৰ্জনতাই ধৰিছে আপুনি বিভিন্ন নানা আনন্দ মনেৰে মৃতভাগত কৰিছে বিচৰা। তোমালোক অবলাভৱে এই মধ্যম ৰাতি নিন্দাত কৰিছা প্ৰৱেশ। নাথাকিব যোৱা ভাৱে ভয়াৱহ বিৰিন্দ নহলে মিলিব বেছি। ভাবিছোঁ স্বামীৰ চৰণ সেৱাই তুলসীৰ মহাধন। তাৰোপৰি পুত্ৰ কন্যা সেৱা কৰাই তোমালোকৰ গৃহধৰ্ম ত্যাগ কৰি কুলধৰ্ম ত্যাগ কৰি গৃহধৰ্ম অধৰ্ম নিদিবা নহ'লে ধৰ্মনষ্ট মহাপাপ লিপ্ত হ'ব। সেয়েহে বাৰম্বাৰ কৰি অথবা যোৱা সময়ত ভয়াৱহ বিৰিন্দাই নহ'লে লোককঞ্জনাই তোমালোকক কৰিব নোৱাৰিলে বিমুখ কৰিব যত হৈ দেখুৱাৰো তথাপিতো নকৰি ভক্তৰ অনুবাঞ্চ পূৰ্ণ কৰা আমাৰ পূৰ্বজন্ম মহাপূৰ্ণ ফলে লোভিলে আমাক বান্ধিলে যমুনাৰ ৰূপালিবা। মই আজি অগ্নিষ্ঠা আকাশে বতাহে ফুলে ফলে চলে চলে সকলোতে আহা আহা হেলা গকুলৰ
ৰৈ গ'লা যে আহা আৰু অলপ দূৰ গ'লে আমি আমাৰ গন্তব্যস্থান পাম। কণ্ঠকে বিন্ধিছে পাওঁ আৰু যাব নোৱাৰো কিবা এটা কৰাও নকলে যে ৰাধিকাৰ প্ৰাণ যায় বুজিছো। অহংকাৰত বধ হৈ ৰাধাই নিজকে ভাবিছে ৰূপৱতী বুলি। ৰূপত ভুল গলো বুলি দুষ্ট বুদ্ধিৰে চলাব বিচাৰিছে আমাৰ কাবেৰীৰ সংগে নোৱাৰি চলাব আমাৰ ৰাধা। ৰবা মই তোমাৰ অহংকাৰ চূৰ্ণ কৰিম। সঁচাকৈ যদি তুমি যাব নোৱাৰা তেন্তে আহা মোৰ কান্ধতে উঠা।